আজি লৈ আহিছোঁ তিল চিকেন মানে চিকেনৰ লগত মই তিল দি বনাম তাৰ কাৰণে কেইটামান তিল মই প্ৰথমে ভাজি ললোঁ তিলখিনি এনেকৈ ভাজি থাকোঁতে আপোনালোকে কোনে কোনে গোন্ধটো বহুত ভাল পায় ক'বচোন মোৰ পিছে বহুত বেছি ভাল লাগে দেই তিলকিটা ভালকৈ শুকানকৈ ভাজি ললোঁ এতিয়া তিলকিটা মই গুড়া কৰি ল'ম দেখিছে তিলকিটা ভালকৈ মানে ৰঙচুৱা হৈ গৈছে অলপমান দেখিছে নহয় তিলকিটা গোন্ধটো মই একে ৰখিবই নোৱাৰিলোঁ এতিয়া ভাজি থোৱা তিলকিটা মই ভালকৈ মানে এটা মিক্সিত গুড়ি কৰি ল'ম এখন কেৰাহী ললোঁ তাত মই কেইটামান পিয়াজ মই কাটি ললোঁ টুকুৰা কৰি অলপমান পিয়াজখিনি ভাজোতে যিখিনি চিকেন মই ধুই ৰাখিছিলোঁ চিকেনখিনি দি দিলোঁ চিকেনখিনিত মই একো ব্যৱহাৰ কৰা নাই দেই খুৰা চিকেনখিনি দি দিছোঁ এতিয়া চিকেনখিনি দিয়াৰ পাছত মই অলপ ভালকৈ লৰাই ইয়াত মই আদা নহৰু অলপ পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি প্ৰথমে দি দিম এইখিনিও ভালকৈ লৰাই মিক্স কৰি ল'ম তিল চিকেনত বহুত বেছি মছলা ইয়াত এড নকৰিব প্ৰথমে দিলোঁ মই অলপ নিমখ আৰু 1 চামুচ জিৰা গুড়ি দিছোঁ মানে সাধাৰণ জিৰা গুড়িটো দিছোঁ লগতে জালুকটো অলপ খুনি দিছোঁ মানে কেঁচা জালুক লগতে 2টা কেঁচা জলকীয়া আৰু অলপমান পানী দি এইখিনি মই সিজাই ল'ম এতিয়া এখন ঢাকনা দি এইখিনি মই প্ৰায় 20 মিনিটমানৰ কাৰণে সিজিবৰ কাৰণে ৰাখি দিলোঁ এইফালে মই তিলখিনি দেখিছে ভালকৈ গুড়ি কৰি লৈছোঁ এতিয়া যেহেতু 20 মিনিট হৈ গৈছে এতিয়া মাংসখিনি প্ৰায় সিজিয়ে গ'ল এতিয়া দেখিছে কালাৰটো অলপমান পাতলা নিচিনা হোৱাৰ কাৰণে মই অলপমান জলকীয়া গুড়ি দিছোঁ এইটো অপচনেল হয় আপোনালোকে যদি জ্বলাটো খাব বিচাৰে দিব আৰু নহলে নিদিলেও হয় স্কিপ কৰিব পাৰে কালাৰটো অলপ ভাল হ'বৰ কাৰণে মই অলপ জলকীয়া গুড়ি এড কৰি দিছোঁ লগতে শেষত মই ঢালি দিম যিখিনি তিলৰ গুড়ি আছিল সেইখিনি তিলৰ গুড়িখিনি ভালকৈ মিক্স কৰি এতিয়া মই ভালকৈ লৰাই ল'ম চিকেনখিনিৰ লগত ভালকৈ মিক্স হৈ গ'লে দেখিছে বহুত বেছি জলুলীয়া লখা নাই মানে আপোনালোকে অনুমান কৰি ৰাখিব পাৰে যদি অলপ জোল টাইপ খাব বিচাৰে মই এনেকৈ ভাল পাওঁ এয়া দেখিছে গৰম গৰম ভাতৰ লগত অলপমান সালাড ললোঁ আৰু তিল চিকেনৰ লগত যে বেলেগ একো বস্তুৱে নিমিলে জানে না দালি চালিও একো লোৱা নাই মানে অলপ গ্ৰীণ চাটনি আছিল হেয়া ললোঁ দেখিছে এয়া গৰম গৰম ভাতৰ লগত কিমান যে জুতি লগা হয় জানেনে এই ৰেচিপিটো নিশ্চয় এবাৰ আপোনালোকে ট্ৰাই কৰি চাব বহুত বেছি টেষ্টি ৰেচিপি হয় এবাৰ নিশ্চয় ট্ৰাই কৰি চাব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আজিলৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব